गरेसरनि बांगालिपारायाव हरनि समाव सासे सुबुं गोमानाय जाथाय। तामुलपुर जिल्लानि गरेसरनि बांगालिपारायाव हरनि समाव सासे बैसोगोरा 85 बोसोर बैसोनि सुबुं तेज बाहादुर दर्जिया हराव गावनि न'निफ्राय गोमानानै दंमोन आरो सोमोनांथावै दिनै फुङाव ओनसोलनि औबारिनि देवसुंगा दैमानि गंसे दालाङाव गोथै सहखौ मोननो हादों। जाथायनि गुदि खोथानि बायदिब्ला तेज बाहादुर दर्जिया ओंखाम जाखांनायनि उनाव हरनि 9:30 रिंगायाव न'आव उन्दुबायमोन होनना फोरमायदों। नाथाय बोरायनि नखरनि सोद्रोमाफोरा गावनि उन्दुग्रा खथायाव गैयैखौ नुना नायगिरनायनि राहा खालामो। उनाव बोरायनि फिसौज्ला राजु दर्जिया गावनि बिबथैजों लोगोसे सोरांसि समनि 3:30 रिंगासोआव लासैनो दैमानि गुबुन फारसेथिंबो बिबौखौ नागिरदोंमोन। नाथाय दिनै फुङाव जेब्ला जायगानि सुबुंफोरा औबारिनि दैमानि दालां सिङाव गोथै सहखौ नुयो अब्ला नखरनि सोद्रोमाफोरा फैयो आरो बेखौ तेज बाहादुर दर्जी होनना सिनायनो मोनो। মানে ঘটনাটো এইদৰে হ'ল, যোৱাকালি নিশা ৰাতি 9:30 বজাত ঘৰত কি বোলে ভাত চাত খাই কিনি আমাৰ আটা তেজ বাহাদুৰ দৰ্জী মোৰ দেউতাৰ দেউতা আমি চবেই ভাত চাত খাই কিনি অলপমান বৰেণ্ডাত বহি কিনি আটা গ'ল ঘুমাবৰ কাৰণে। আইতা আৰু আটা বেলেগ ৰুমত ঘুমাই, আমি বেলেগ ৰুমত ঘুমাওঁ। তাৰপিছত কি হ'ল, আমাৰ আইতাই মোক কৈছে অলপমান চিনেমা লগাই দি অলপমান চিনেমা চাম বুলি কৈছে। মই কৈছোঁ আমাৰ ৰুমতে ইয়াতে চাবি দে বুলি। আমি চবেই চিনেমা চাই আছোঁ। আটাটো ঘুমাইছে। ঘুমাৰ পিছত 11:30 বজাত আমাৰ আইতা চিনেমা চাই কিনে ৰুমত যেতিয়া আহিছে বিচনাত আটা নাছিল। তাৰপিছত পেচাব চেচাব কৰিব গৈছে নেকি, বাথৰুম চাথৰুম গৈছে নেকি বুলি অকণ মাত দিলা। মাত দিওঁতে ইফালে চালা আমাৰ মায়ে আৰু আইতা আহি কিনি। তাৰপিছত নাপাই কিনি মোক আহি কিনি ক'লে। মই উঠিলোঁ। মই উঠি কিনি মিনিমাম 12টা মানত মই উঠি কিনি ইফালে পূৰা 3:30লৈকে আমাৰ ঘৰৰ কাষৰ এটা খুৰাক লৈ বিচাৰিলোঁ। বিচাৰি নাই পোৱা। ৰাতিপুৱা হ'ল। ৰাতিপুৱা হৈ কিনি নদী মই বিচাৰি আছিলোঁ। তাৰপিছত তেখেতে ইয়াৰে ঔবাৰী গাঁৱৰ মানুহে কোনোবাই এজনে দেখা পাইছে, তাতে খবৰ গ'ল। মই তেতিয়া নদীত বিচাৰিয়ে আছিলোঁ। তেতিয়া এনেকে তাতে এটা লাছ আটকি আছে বুলি ক'লে। তাৰপিছত দৌৰি আহিলোঁ। আহি কিনি চোৱাৰ পিছততো হয় এনেকে লাছটো তাতে পালোঁ। ৰাতি খোজ কৰিব গৈছে নেকি, তাতে নদীৰ কাষত আছে। আমাৰ গাঁৱত নদীও কাষত আছে আৰু বানপানী যোৱাকালি যি বানপানী হৈছে, কঁকাললৈকে বানপানী। পিছত তাতে মানে অকমান ভৰি দিলে পিছলি খাই পৰে। আৰু বুঢ়া মানুহ মিনিমাম 85+ হৈছে। ৰাতি কাকো মাতো দিয়া নাই, অকলে গৈছে নেকি। যাই কিনে এই ঘটনাটো হ'ল। গাঁওখনৰ নাম বাঙালিপাৰা। বাঙালিপাৰা হাইস্কুলৰ কাষতে ঘৰ আমাৰ। 85+। 85+ হৈছে। সন্দেহটো আমি এইটোৱে সন্দেহ কৰিছোঁ যে এনে নৰ্মেল দিনাতো তাতে বাথৰুমত নাযায়, তাতে দেওচুঙাতে যায়। এইটো ৰাতি দেওচুঙাতে গৈছে নেকি, টৰ্চো খোজা নাই। দেওচুঙাত যাই কিনি তাতে কৰি কিনি ইয়াৰলৈকে আহিছে লাষ্টটো। এইটোৱে সন্দেহ কৰিছে। আৰু ঘৰত এনেকে কাজিয়া চাজিয়াটো একো আমি সৰু পৰিবাৰ মানুহ, সৰু গৰীব দুখী মানুহ চবেই একেলগে থাকোঁ আমি। হিংসা নাই। আমাৰ আটা আছে, আইতা আছে আৰু আমাৰ আটাৰ ডাঙৰ ল'ৰা মই, আৰু সৰু মোৰ দেউতাও নাই। মোৰ সৰু খুৰা আছে, এতিয়া বাহিৰত থাকে। ফোন কৰিছোঁ আহিম বুলি কৈছে। এতিয়া আহিছোঁ। এতিয়া আহি কিনি এতিয়া পষ্টমৰ্টম কৰিব লৈ যাম। কি হয়।